ছাত্ৰ বন্ধুসকল নমস্কাৰ মই শোভন পুৰল আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে কাইণ্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই পৰৱৰ্তী ভিডিঅ' বনালে আপোনালোকে নটিফিকেশ্যনবোৰ চাই পেলাই ভিডিঅ'বোৰ মিছ নকৰাকৈ চাই থাকিব পাৰিব তো আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ ৰিজু ভাৰতী যেটো আমি আৰম্ভ কৰিছিলোঁ সেইটো ৰিজু ভাৰতী আমি প্ৰথম পাঠটো সুভাষিতম অলৰেডি আমি আলোচনা কৰিলোঁ নেক্সট আমি আজি 2 নম্বৰ পাঠটো আলোচনা কৰিম নম্বৰ পাঠটোৰ নাম হৈছে দ্বিতীয় পাঠ কাৰক বিভক্তি পৰিচয় কাৰক আৰু বিভক্তিৰ পৰিচয়টো এইটো পাঠত পোৱা যাব বুলি পাঠত আছে যাৰ দ্বাৰা সংখ্যা আৰু কাৰকৰ জ্ঞান জন্মে তাকে বিভক্তি বোলে তো আমাৰ প্ৰশ্ন পৰীক্ষাত আহি যাব পাৰে বিভক্তি কাক বোলে বুলি যাৰ দ্বাৰা সংখ্যা আৰু কাৰকৰ জ্ঞান জন্মে তাকে বিভক্তি বোলে বিভক্তি সাতটা আছে প্ৰথম বিভক্তি দ্বিতীয় তৃতীয় চতুৰ্থী পঞ্চমী ষষ্ঠী আৰু সপ্তমী বিভক্তি মানে সাতটা বিভক্তি আছে আমি জানো প্ৰথম বিভক্তি ইয়ে দ্বিতীয় ক তৃতীয় ৰেডি দ্বাৰা তেনেকৈ আমি বিভক্তি কিটা জানো চতুৰ্থী দ্বাৰা পঞ্চমী পৰা ষষ্ঠী ৰ সপ্তমী ত ঠিক তেনেকৈ ষষ্ঠীটো সেম মিনিং হ'ব বিভক্তি একেই সাতটা বিভক্তি গতিকে কিছুমান বাক্য দিয়া আছে সেইকিটা আমি চাই লওঁ পাৰিলে আপোনালোকক মই এইটো পঢ়ি গৈছোঁ আৰু অসমীয়াত কৈ দি গৈছোঁ ইয়াত প্ৰথম আমাৰ কৰি দিয়া আছে যে পঞ্চমী ষষ্ঠী আৰু সপ্তমী ক খ গ বুলি তিনিটা পইণ্ট ৱাইজত লিখি দিয়া আছে কত আমি পঞ্চমী বিভক্তি মানে পৰা পঞ্চমী বিভক্তি আমি কি পাম পৰা এই পৰা শব্দটো আমি পাম পৰা শব্দটো ব্যৱহাৰ পঞ্চমী বিভক্তিত থাকে পৰা মানে পৰা গছৰ পৰা তাৰপিছত নদীৰ পৰা এইবিলাক যি পৰা শব্দ সেই পৰা শব্দটো আমি এইটো আমি ক নম্বৰত আমি পাম গতিকে আপোনালোকে কিতাপত ভালকৈ চাব আমি কিতাপ পঢ়া আৰম্ভ কৰোঁ বৃক্ষাত আম্ৰম পততি বৃক্ষাত মানে গছৰ পৰা আম্ৰম আম পৰিছে গছৰ পৰা আম পৰিছে বৃক্ষাত আম্ৰম পততি বালকঃ বিদ্যালয়ত আগচ্ছতি বালকঃ ল'ৰাজন বিদ্যালয় মানে স্কুলৰ পৰা বা বিদ্যালয়ৰ পৰা আগচ্ছতি আহিছে মুনিবৰঃ নদ্যা আগচ্ছতি নদ্যাঃ মানে নদীৰ পৰা মুনিবৰ বা ঋষি মুনি যি বুলি বুজিব আপোনালোকে ঋষিজন বা মুনিবৰ নদীৰ পৰা আহিছে বানৰঃ শাখায়াঃ পততি বান্দৰটো শাখায়া মানে গছৰ ডালৰ পৰা পৰিছে বালিকাঃ পাকশালায়াঃ আগচ্ছতি বালিকা ছোৱালীজনী পাকশালায়াঃ পাকঘৰৰ পৰা আহিছে হৰিণঃ ব্যাঘ্ৰাত বিভেতি হৰিণ বাঘৰ পৰা ভয় খাইছে হৰিণে বাঘৰ পৰা ভয় খাইছে বালকঃ মত সংস্কৃতম জ্ঞাস্যন্তি বালকঃ মানে ল'ৰাবিলাকে মানে মোৰ পৰা সংস্কৃত জ্ঞাস্যন্তি জানিছে বা আমি জ্ঞানটো যেটো আমি জিজ্ঞা আছে সেই জ্ঞানটো বুজি পাব লাগিব জ্ঞাস্যন্তি দেৱদত্ত নগৰাত আগমিষ্যতি দেৱদত্ত নগৰাত নগৰৰ পৰা আগমিষ্যতি আহি এইটো কি হ'ব কোন টেন্স হ'ব এইটো ফিউচাৰ টেন্স হ'ব আগমিষ্যতি মানে আহি পোৱা নাই এতিয়ালৈকে দেৱদত্ত নগৰৰ পৰা আহিব এইটো আগমিষ্যতি আহিব মানে এইটো ভৱিষ্যত কাল হয় চালকঃ ইয়ানাত পততি চালকজন বা গাড়ীৰ ড্ৰাইভাৰজন যেটো আমি বুজি পাওঁ ইয়ানাত বাহনৰ পৰা পৰিছে খ আমাৰ আছে খটো হ'ল ষষ্ঠী বিভক্তি ষষ্ঠী ৰ আমি জানিব লাগিব তো ষষ্ঠী ৰত সৰোবৰস্য জলম সৰোবৰৰ পানী ছাত্ৰানাম সমূহ ছাত্ৰসকলৰ সমূহ বা জাক বা দল মম গৃহম মোৰ ঘৰ তব নাম কিম তোমাৰ নাম কি মহাভাৰতেৰ ৰচক বেদব্যাস মহাভাৰতৰ ৰচক বেদব্যাস এইটো মহাভাৰতৰ ইয়াত আমি য'ত চিয় আছে তাত আমি ৰ চিয় মানে ষষ্ঠী হয় গতিকে ৰ ৰাম অযোধ্যায়াঃ ৰাজা অযোধ্যায়াঃ এইটো ইয়াত অযোধ্যা আছে আকাৰ আছে কাৰণে ইয়াহ হ'ব ৰাম অযোধ্যাৰ ৰজা এষা নন্দিন্যাঃ লেখনী এইটো নন্দিনীৰ লেখনী বা কলম বৃক্ষস্য শাখানাম কৰ্তনম ন কুৰু গছৰ ডালবোৰ নাকাটিবা কৰ্তনমটো ন কুৰু মানে এইটো নেগেটিভ হয় নকৰিবা মানে গছৰ ডালবোৰ নাকাটিবা अहम भारतवर्षस्य नागरिकः
অহম মই ভাৰতবৰ্ষৰ নাগৰিক युष्माकम व्यवहार नम्र एटु अस्माकम माने आमार युष्माकम माने तुमालोकर व्यवहार आमी बुझी पाऊ नम्र माने नम्रय है अस्माक कार्यम अध्ययनम आमार काम अध्ययन बा पढ़ा अध्ययन करा आमार काम हल अध्ययन करा मम नाम कादम्बरी मूर नाम कादम्बरी तस्य धनमस्ति तार धन আছে नेक्स्ट टाइम आमी ग नम्बर एटु सप्तमी विभक्तित আছে मत्स्या जले तिष्ठन्ति माछबुर पानीत থাকে এটা ত আমি পালো আমি ষষ্ঠ সপ্তমী বিভক্তি ত পাম পানীত থাকে সুপকাৰহ পাকশালায়াম পচতি সুপকাৰ মানে ৰান্ধনিয়ে পাকশালায়াম পাকঘৰত ৰান্ধিছে ৰান্ধনিয়ে পাকঘৰত ৰান্ধিছে মুনিবৰ নদ্যাম অস্তি মুনিবৰ নদীত আছে বৃদ্ধ আসনে উপবিশতি বৃদ্ধ মানে বয়সস্থ ব্যক্তি বা বুঢ়াজন বা বৃদ্ধ লোকজন আসনত বহিছে পুষ্পাণী লতায়াম বিকশন্তি পুষ্পাণী মানে ফুলবোৰ লতাত গছৰ ডালত নহয় লতাত আছে ইয়াত লতায়াম বিকশন্তি বিকাশ হয় ফুলবোৰৰ লতাত বিকাশ হয় বা বাঢ়ে বা ফুলিছে বানৰাহ শাখাসু উপবিশন্তি বান্দৰবোৰ গছৰ ডালত বহিছে यादव मई विश्वासम करोति यादवे की करे मई मोत विश्वास करे ऐसा नृत्य कुशला एजनी नृत्य माने नृत्यत कुशल बा पार्गत भक्ताः गंगायाम स्नान्ति भक्तসকলে भक्तबुरे गंगात स्नान करिছে कमलम पुष्पेषु उत्तमम कमल फुलबुৰৰ ভিতৰত उत्तम माने ভাল तिलेसु तैलम अस्ति तिलबुरत तेल आसे शिक्षकः विद्यालय पाठयति शिक्षकजने विद्यालयत पाठदान करिছে इने आपनलोक परीक्षात एबिलाक आइ যাব পাৰে एबिलाक धातु হয় এটো পততি পতলৰ্তি আগচ্ছতি আগম লৰ্তি এটো আটো হল ধাতু গতিকে आपनलोक এটো गमটো হল ধাতু আ উপসৰ্গ হয় এটো গমটো ধাতু आपनलोके পতটো ধাতু হয় ভি ধাতু জ্ঞা ধাতু অস ধাতু এটো ধাতুটো সাধাৰণতে এনেকা আসলতে লিখিব লাগিছিলে আমি পঢ়োতে আমাক এনেকা লিখাইছিলে মই এটো বিষয়ত ইমান ওস্তাদ নহয় বা ইমান জনা মানুহ নহয় মই কেৱল এটো সংস্কৃত বিষয় পঢ়িছিলো হে গতিকে আপোনালোকৰ ভিডিওত অলপ কিবা কিবি খেলিমেলি পালে আপোনালোকে মোক কমেন্টত জনাব পাৰে মই মোৰ পৰা জনা লোকসকলৰ আলোচনা কৰিবলৈ আপোনালোকক আৰু বেছিকে শুদ্ধকে শিকাই দিবলৈ চেষ্টা কৰিম এই জ্ঞা ধাতুটো এনেকা লিখা হৈছিল আগতে আমি যেতিয়া পঢ়িছিলো যেতিয়া আমি কৰিছিলো তেতিয়া এটো ক্ৰিটো এনেকা লিখিলো ধৰা স্নাটো এতিয়া এটো স্না লিখা আছে বুঝলো এটো স্না আছে স্নাটো এটো ধাতু হয় গতে স্নাটো আমি এনেকা লিখিছিলো গতিকে আপোনালোকে এইটো কিতাপত দিয়া নাই পৰৱৰ্তী সময়ত আপোনালোকে পাব হবলা আপোনালোকে এইটোত মন দিব এইখিনি বস্তু পৰীক্ষাৰ কাৰণে পঢ়িবলৈ ৰিজুবাৰতে ইমান টান প্ৰশ্ন নাহে আপোনালোকে এইখিনি বস্তু চাব এইখিনি কিতাপৰ পৰা আহিব নেক্সট আপোনালোকৰ আছে ইয়াত কিছুমান প্ৰশ্ন আছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা বিদ্যালয়ৰ পৰা ব্যাঘ্ৰাত বাঘৰ পৰা নগৰৰ পৰা अस्माकम আমাৰ युष्माकम তোমালোকৰ নদ্যাম নদীত লতায়াম লতাবোৰত নৃত্যত বা নাচত বুলি লিখিলে হ'ব নাচ বা নৃত্যত বুলি লিখিলে খুব ভাল লাগিব দেখিবলৈ নৃত্যত এখিনি আপোনালোকৰ হৈ গ'ল মিনিং বুল অসমীয়া মিনিং লিখিব লাগিব উপযুক্ত শব্দৰে খালি ঠাই পূৰ কৰা উদাহৰণ দেখুৱাৰ দৰে এটা আছে উদাহৰণ দেখাই দিয়া আছে বৃক্ষ পত্ৰম পততি এটো ইয়াত খালি ঠাই ইয়াত আছে কাৰেক্ট এনসাৰ এটো বৃক্ষাত পত্ৰম পততি বৃক্ষাত পত্ৰম পততি ইয়াত এটা কৰি দিয়া আছে बालकः पतति अश्वात् हरिण व्याघ्रात् बिभेति वनपालकः वृक्ष आशयात् रक्षणं करोति ইয়াত হ'ব বৃক্ষস্য হ'ব পাৰে বা বৃক্ষানামো হ'ব পাৰিব কাৰণ বৃক্ষস্য মানে গছৰ ৰক্ষণাবেক্ষণ কৰে বনপালক যিজনে গছৰ বনপালক যিজনক কোৱা হৈছে যেনে বনৰ সংৰক্ষণ বা চোৱাচিতা কৰে সেইজনৰ কথা কৈছে বৃক্ষস্য মানে গছৰ হ'ব বা বৃক্ষানাম গছসমূহৰ তেনেকৈ আমি
লিখিব পাৰোঁ এইটো ইয়াত নেক্সট ৰাম দশৰথস্য পুত্ৰ ৰাম দশৰথৰ কি হয় পুত্ৰ ল'ৰা হয় দশৰথস্য ইয়াত লিখি দিয়া আছে তাৰপিছত আছে মুনিবৰা কুটিৰে এইটো য'ত আমি যদি বাস কৰা আমি বুজাবলগীয়া আছে বাস কৰা বুজাবৰ কাৰণে আমি যদি আপোনালোকে যদি খেলমেল লাগি যায় যদি জনা আছে তেতিয়া ঠিক আছে যদি জনা নাই আপোনালোকে তেনেহ'লে আপোনালোকে একাৰ এটা লগাই দি দিব তাত কোনো অলপ আপোনাৰ 90% মান মিল থাকিব যদি বাস কৰা ক্ষেত্ৰত থাকে তেনেহ'লে একাৰ আপোনালোকে লগাই দিব পাৰিব যদি ইফাল কিফাল আপোনালোকে যদি কমন নপৰে বা নজনাটো যদি পৰি যায় তাৰপিছত আছে শিক্ষিকা বিদ্যালয়ত বিদ্যালয় আছে এইটো বিদ্যালয় পাঠয়ন্তি এইটো বিদ্যালয়ে এবাৰ আপোনালোকক কৈ দিছোঁ যেটো য'ত ঘৰ চৰ এইবিলাক যদি থাকে বিদ্যালয়ে এনেকৈ লিখি দিব লাগে একাৰটো ইয়াত লগাই দিলে এইটো শুদ্ধ হৈ যাব আপোনালোকে যদি কমনত বা নাজানে তেনেহ'লে আপোনালোকে এইটো কমন বুলি ধৰি লওক তো নেক্সটটো আছে বাক্য তলৰ বাক্যকেইটা শুদ্ধ কৰা ছাত্ৰ বিদ্যালয়স্য আগচ্ছতি তো ছাত্ৰ বিদ্যালয়াত হ'ব এইটো বিদ্যালয়স্য নহ'ব বিদ্যালয়াত বিদ্যালয়াত ছাত্ৰ বিদ্যালয়াত আগচ্ছতি এনেকৈ আপোনালোকে এইটো লিখিব নেক্সট আছে বালিকা ব্যাঘ্ৰায় বিভেতি নহয় এইটো ব্যাঘ্ৰাত বিভেতি হ'ব মেঘদূত কালিদাস বিৰচিতৱান কালিদাস লিখিবলৈ পিছফালে দুটা গুটি লগাই দিব এইটো চমুপ গুটিটো নালাগে লিখিব তেন ধনমস্তি এইটো তস্য ধনমস্তি ব্যাঘ্ৰা বনাত বসন্তী এইটো আছে এইটো আপোনালোকক বাস কৰাৰ ক্ষেত্ৰত ক'লোৱে বনে বসন্তী বুলি লিখি দিব বন তাৰপিছত একাৰ লগাই দিব ত আৰু তল এইটো তৰটো কাটি দিব তৰটো সম্পূৰ্ণ এইটো তৰটো কাহ বৃক্ষে উপবিশন্তি এইটো ক্লিয়াৰ আছে বৃক্ষে হ'ব ইয়াত একাৰ লগাই দিব নেক্সট নৰ শব্দ পঞ্চমী ষষ্ঠী আৰু সপ্তমী বিভক্তি আটাইকেইটা বচনতে ৰূপ লিখা এইটো আপোনালোকৰ কাৰণে অতি ইজি হ'ব লাগে সংস্কৃত পঢ়িলে প্ৰথমে মানে এনেও জুকাই হ'বলৈ আপোনালোকক নৰ শব্দ আৰু নাৰী এইবিলাক কৈ পেলাই আপোনালোকক জুকাই গতিকে আপোনালোকে এইটো কমন বুলি ধৰি লৈছোঁ এইটো আপোনালোকে জানিবই লাগিব গতিকে এইটো আপোনালোকৰ কাৰণে এৰি দিছোঁ যদি কিবা খেলিমেলি পাইছে আপোনালোকে কমেণ্ট কৰি জনাব যদি পাৰে আপোনালোকে কমেণ্টত তিনিটা বচনটো লিখি পেলাই দেখাব মই তাতে চাই দি পেলাই হৈছে নাই কৈ দিম তলা বাক্যবোৰ সংস্কৃতলৈ অনুবাদ কৰা সি বিদ্যালয়ৰ পৰা আহিছে বিদ্যালয়ত আগচ্ছতি মোৰ এটা কলম আছে মম একা এইটো একা নহ'ব একা লেখনি অস্তি লেখনি বানানটো আপোনালোকে পাইছে ইয়াত অস্থিও বানান আছে মম বানানো আপোনালোকে কিতাপত পাব মানুহজন আসনত বহি আছে কি হ'ব এইটো আসনে উপবিশতি মানুহজনৰ আমি কি বুলি ক'ম সংস্কৃতত মনুষ্য এইটো ঠিক আছে আপোনালোকৰ মনুষ্য আসনে উপবিশতি এইটো ঠিক আছে বন্ধুসকল ভিডিঅ'টো আজি চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি কিবা খেলিমেলি পাইছে আপোনালোকে কমেণ্টত জনাব বা সুধিব পাৰে আপোনালোকক মই কমেণ্টত উত্তৰ দিবলৈ চেষ্টা কৰিম বা কিবা প্ৰব্লেম আছে বা কিবা খেলিমেলি আছে আপোনালোকৰ তাতে সলভ কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ সকলোকে চোৱাৰ বাবে নমস্কাৰ